কিন্তু এইবাৰ নিৰ্বাচনত বিপিএফে কোনো এটা সিট জিকিব নোৱাৰে, এইটো স্পষ্ট হৈ গৈছে। আজি আমাৰ লৰেন্স ইছলাৰী ডাঙৰীয়াই বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী প্ৰাক্তন এপছুৰ আমাৰ জেনেৰেল ছেক্ৰেটাৰী, ইয়াৰ লগতে ফণীন বড়ো ডাঙৰীয়া, বহুখিনি নেতা জইন কৰিছে আৰু সেই নেতাবিলাকক আজি আমি আদৰণি জনাইছোঁ। আমাৰ দল এতিয়া অধিক শক্তিশালী হ'ল আৰু আমাৰ যিবিলাক আধৰুৱা কামবিলাক এইটো লাহে লাহেকৈ আমি কৰি যাম। নতুন চৰকাৰৰ এটাই সংকল্প, দুৰ্নীতিমুক্ত এটা চৰকাৰ গঠন কৰিব লাগে। সকলো জাতি জনগোষ্ঠী যাতে ন্যায় পাব পাৰে, ভূমিৰ অধিকাৰ, সামাজিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ পাব পাৰে, ইয়াৰ কাৰণে এই চৰকাৰখনে কাম কৰি যাম। অসম বিধানসভাৰ আৰু নতুনকৈ বেলেগ প্ৰচাৰ নালাগে। যোৱা নিৰ্বাচনত যিখিনি প্ৰচাৰ হৈ আছে এইটোৱে অধিক হৈ আছে, কাৰণ ইয়াত কিছুমান মানুহ ভয়ভীত কৰি কিছুমান সমস্যাত তেখেতসকলে জিকি গৈছিলে, কিন্তু এইবাৰ নিৰ্বাচনত বিপিএফে কোনো এটা সিট জিকিব নোৱাৰে, এইটো স্পষ্ট হৈ গৈছে। নাই, এইটোতো আৰু তেখেতে ক'বয়ে। তেখেতে আজি কিমান দিনৰ পৰা এইবিলাক কথা কৈ আহিছে, এইবিলাক কথাৰ একো মূল্য নাই। তেখেতে কৈছে কি কালি কমলা খুৱাই বুলি কৈ আছে বোলে, যে মই এতিয়া কমলা যদি খুৱাব পাৰিছোঁ মইতো ভালে। 17 বছৰতো তেখেতে একোৱেই নোখোৱালে ৰাইজক। তেখেতে মানে তেখেতৰ তাত ইমান পইচা আছে, এই পইচাটোও মানুহ ৰাইজক বিলাই নিদিলে, সি নিজৰ নিৰ্বাচনতহে অকল খৰচ কৰিলে। গতিকে আজি যিটো আছে তেখেতসকলৰ কথাৰ কোনো ভেলু নাই। তেখেতসকলে মানুহক ভয়ভীত কৰে। মোৰ হাতত কমলা আছে, মই কমলাই দিছোঁ, মোৰ তাত পইচাও নাই, গুলিও নাই, মই ৰাইজক কি দিম? গতিকে মোৰ হাতত যিটো আহিছোঁ মই এইটোৱে দিছোঁ। অমিত শ্বাহ ডাঙৰীয়াক আমি আদৰণি জনাইছোঁ। আজি আমাৰ বিটিআৰত তেখেতে আহিছে, তেখেতৰ পাৰ্চনেল এটা কাম লৈ আহিছিলে আৰু তেখেতে আকৌ গুচি গ'ল কোচবিহাৰলৈ। তেখেতক আমি জাষ্ট আমাৰ কাউন্সিল এৰিয়াত আহিছোঁ কাৰণে আমি তেখেতক আদৰণি জনাইছোঁ। লৰেন্স ইছলাৰী আজি ডাঙৰীয়া জইন কৰিছে। তেখেতক আমাৰ দলত, কেন্দ্ৰীয় দলত এটা ভাল এটা বিষয়ববীয়া হিচাপে ৰখা হ'ব। বাকীখিনিকো বিষয়ববীয়া হিচাপে ইয়াত দায়িত্ব দিয়া হ'ব। বাকী কেণ্ডিডেটৰ যিটো কথা আমাৰ কমিটি আছে, কমিটিয়ে এইটো ঠিক কৰিব। কি কৈছে? নাই, সেইটো অলৰেডি তেখেতসকলক দিয়া হ'ল আৰু যিবিলাক ডিপাৰ্টমেণ্ট দিয়াৰ কথা আছে সেইটো আজি গধূলি নটিফিকেশ্যন হ'ব।